যোৱাবাৰ তুমি বহুত মজা এক্টিং কৰিছা দেই আজি ফালি দিব লাগিব দেই কিন্তু কিয় লাইভ চলি আছে ন ফেচবুকত কৰিছ নেকি ফেচবুকত নহয় তোমাৰ বুকত কৈছো মোৰ বুকত হয় বুক মানে ইউটিউবত কৰিছো না ইউটিউবত মানে তুমি ইউটিউবত নেকি দস্তৰ মত হয় বুলি ক'ব পাৰো আৰু এতিয়া কুৱেশ্যন সুধিবি নেকি মোক নাই ভাত খাবলৈ মাতিছো ন অলপ পিছত ভাত আহিব খাবি আৰু খানা আহিব নেকি এই স্পেচিয়েল কিবা আছে নেকি আহিবতো এই কেমেৰা ফালে চাই থাক সেইফালৰ পৰা ওলাই আহিব নটংকি চালা খানা খাবলৈ মাতিছোতো মানে নাহে দে হ'ব দে খানা কৰাৰ পাছত পাতিবি এতিয়া ক মই তোমাক ভাল পাওঁ ভাল পাওঁ তই কি বুজাব বিচাৰিছে কিমান ভাল পোৱা তাৰ ওপৰত ডিপেণ্ড কৰিব না ধৰি ল ইমানখিনি ভাল পাওঁ এতিয়া ক কি বুজাব বিচাৰিছে সেইটো হ'ব তাৎক্ষণিক পৰিসীমাবিহীন মিছা প্ৰেম কেনেকে হ'ব হে তৎক্ষণাত তুমি কৈ দিলা ন আৰু ইমানখিনি প্ৰেমত কিমান হাৱা সোমাইছে আমি ক'ব নোৱাৰিম ন গতিকে ইয়াৰতো কোনো সীমা নাই 3 নম্বৰতে তুমিতো মোক ভাল পাবা সেইটোতো কেতিয়াও হ'ব নোৱাৰে ন গতিকে তাৎক্ষণিক পৰিসীমাবিহীন মিছা প্ৰেমটো হ'ব না সেইটো ভগৱতীকে কৈছ যদিও কিন্তু উত্তৰটো টুইচ আছে দেই তোমাৰ মাথাত গোবৰা থাকিলেও কিন্তু খোপাটোত যে মাল আছে সেইটো খাটাং দেই ইনচাল্ট কৰিছ কাক মই ইনচাল্ট কৰিছো আউটচাল্টহে কৰিছো খোপাটোতো দিমাগৰ বাহিৰত আছে ন হ'ব তেতিয়াহ'লে মই যাওঁ আৰু ৰবা এই ধেমালি কৰিছো এতিয়া কোৱাচোন জানো দে হ'ব দে ভাল দে ইয়াত কি দে মানে কি খোজাৰ কথা কৈছে মানে দে বুলি কি খুজিছে কোনে খুজিছে যিজনে সুধিছে কি খুজিছে কিয় খুজিছে সেইটো মই নাজানিম নহয় কিবা এটা কাৰণত খুজিছে বুলি ধৰিলো আৰু তেতিয়াহ'লে শুনা কোৱা জানো দে মানে জানুৰ বাৰ্থডে কথা কৈছে হ'ব দে মানে সেইটো জানুৰ এদিন বাৰ্থডে হ'বই না ভাল দে মানে জানুৰ বাৰ্থডে আছে তাৰ কাৰণেতো সেইটো ভাল দে হ'বই না সেইকাৰণেতো কৈছে তেতিয়াহ'লে কচোন জানো ময়ো জানো ইয়াত কি জনাৰ কথা কৈছে কিবা এটা জানিবলৈ চেষ্টা কৰাৰ কথা কৈছে হয় নেকি হয়তো আকৌ বেছি জানো বুলি কোৱা মানুহে একো নাজানে ন এতিয়া তোমাৰ কথাকে ধৰাচোন তুমি জানো বুলি নিজকে বাহাদুৰি মাৰি আমাক কুৱেশ্যন বিলাক সোধা ন কি তাৰ মানে আমি একো নাজানো নেকি জানিলে কি আমাক কিয় সুধিবি কিমান মানুহে জানে সেইটো জানিবৰ কাৰণে আমি চাৰ্ভেহে কৰো কিন্তু তুমি একো যে নাজানা সেইটো খাটাং আজিৰ ইণ্টাৰভিউত প্ৰমাণটো হৈ গ'ল সন্মান কৰিব নাজানা মানুহ তই প্ৰমাণ তকো কেনেকৈ বুজি পালি তাৰ প্ৰমাণ কৰি দেখুৱা একো সন্মান কৰিব লাগে নেকি তোমাৰ মূৰত থকা খোপাটো জিন্দাবাদ